হেল্ল' এভৰিৱান, পুনৰ এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আহিব লগা দিনবোৰ যেন সুখৰে উপচি পৰে তাৰে কামনা কৰিলোঁ। আৰু এয়া আমাৰ গাঁৱতে পুখুৰীত মাছ মাৰি আছে, তাকে চাবলৈ বুলি আহিছোঁ। যিহেতু প্ৰত্যেক বছৰে দমাহীৰ দিনাখন আমাৰ গাঁৱৰ পুখুৰীত এনেদৰে মাছ মাৰে, তাকে বোলো মাছ মৰাৰ কামটো কিমান দূৰ আগবাঢ়িছে তাকে অকণমান চাবলৈ আহিলোঁ। আৰু মাছ মাৰি এতিয়া চাই ঘৰলৈ আহিলোঁ। আৰু এতিয়া এক ঠাইত যাব লাগে, তাৰে আগতে আপোনালোকক আমি কিনো মাছ আনিলোঁ তাকে অকণমান দেখুৱাই দিছোঁ। আৰু এতিয়া আহিছোঁ অলপ ছয়গাঁৱৰ ফালে, মানে মই যাবলৈ ওলাইছোঁ বাহঁতৰ ঘৰত। আৰু এয়া বাহঁতৰ ঘৰলৈ যাই আছোঁ, ঘৰ পামেই আৰু অকণমান আছে। আৰু অলপ আগতে যে মাছকেইটা দেখুৱাই দিলোঁ, সেই মাছৰে এটা বাহঁতৰ কাৰণে লৈ আহিলোঁ। আৰু আহিয়ে ভাগিনজনীক অকণমান ল'লোঁ। আৰু তাত কিন্তু বেছি দেৰি কৰা নাই, ডাইৰেক্ট ঘৰলৈ বুলি আহিলোঁ, যিহেতু ঘৰত মন্দিৰলৈ যাব লাগিব। আৰু এই ঘৰলৈ আহি ডাইৰেক্ট মন্দিৰৰ কাপোৰযোৰা পিন্ধি আকৌ মন্দিৰলৈ যাবলৈ বুলি ওলাইছোঁ। মই অহাত যিহেতু অকণমান পলম হ'ল, আৰু সেইকাৰণে সকলোবোৰ মানুহ আহি গুচিয়ে গ'ল। মই শেষত এটা সেৱালৈ আহিলোঁ। মন্দিৰত মানুহ থাকক বা নাথাকক, সেৱা এটা ল'লে নিজকে মনটো পবিত্ৰ পবিত্ৰ লাগে। হয়নে নহয় গাইজ, কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে। আৰু মন্দিৰৰ পৰা আহি অকণমান দৈ চিৰা খাই দুটামান ৰিলচ বনাম বুলি আহি গ'লোঁ। যিহেতু এইকেইদিন ৰিলচেই বনোৱা নাই, ৰিলচ আপলোড দিব পৰা নাই, সেইকাৰণে কেইটামান ৰিলচ বনালোঁ ৰাস্তাত আহি। আৰু লাহে লাহে আপলোড কৰি থাকিম, আপোনালোকে চাই যাব সদায়। লাষ্টত চাই হয়তো গমেই পাইছে মই কি ৰিলচ বনাই আছোঁ। এইকেইদিন পূৰা ট্ৰেণ্ডিঙত চলি আছে এই গানটো, সেইকাৰণে এই গানটোত এটা বনাই ল'লোঁ। আৰু বেলেগ বেলেগ গানটো কেইটামান বনাইছোঁ, মাজে মাজে আপলোড কৰি থাকিম। আৰু ৰিলচ বনাই এতিয়া ঘৰলৈ বুলি গ'লোঁ, অলপ ভাগৰো লাগিছে, বহুতকেইটা ৰিলচ বনালোঁতো। আৰু এতিয়া অলপ পিছতে সন্ধিয়াও হ'ল, ৰাতিৰ সাজৰ কাৰণে মাৰ লগত এয়া যোগাৰ কৰি আছোঁ। চব্জি আৰু দালি বহাই আছে, দালি বনাই আছে দেউতাই, আৰু মায়ে এয়া মাছ ভাজি আছে। মাহঁতে ইমানখিনি কৰি আছে, মোক আৰু এনেই খাব দিবনে? মোক ক'লে তই আজি পনীৰখিনিয়ে বনাম। ময়ো একেবাৰে না নকৈ পনীৰখিনি বনোৱাত লাগি গ'লোঁ। বাৰু আপোনালোকে বাৰু দমাহীৰ সাজ আজি কেনেদৰে খালে এটা কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈয়ে পনীৰখিনি মই মানে সমাপ্তৰ পথলৈ আনি গ'লোঁ। কেনে হৈছে নাজানো, আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ আজি। বাৰু আজি মিনি ভ্লগটো ইমানখিনিয়ে, পুনৰ এটি নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।